सरकार जे सम्पूर्ण देउलिया इतिमध्ये गोटेই অসমৰ সমাজ জীৱনত অসমৰ অৰ্থনীতিত একেবাৰে দেখ ইতিमध्ये প্ৰমাণ ওলাই গৈছে। सरकार जे सम्पूर्ण देउलिया इतिमध्ये गोटेই অসমৰ সমাজ জীৱনত অসমৰ অৰ্থনীতিত একেবাৰে দেখ ইতিमध्ये প্ৰমাণ ওলাই গৈছে। सरकारों पैसा पाती नाई देउलिया सरकार लाव लोৱাৰ কাৰণে এতিয়া দেশৰ উন্নয়ন একেবাৰে স্তব্ধ, অসমৰ উন্নয়ন একেবাৰে স্তব্ধ। বিশেষভাৱে বিশেষ ৰাজ্যৰ মৰ্যাদা যেতিয়া কৰ্তন কৰি দিলে মোদী চৰকাৰে, বিশেষ ৰাজ্যৰ মৰ্যাদা 2015 চনত কৰ্তন কৰি দিয়াৰ পাছতে টকাৰ যথেষ্ট অভাৱ ঘটিছিলে। কিন্তু শেহতীয়াকৈ নৰেন্দ্ৰ মোদীয়ে যেতিয়া লকডাউনৰ ব্যৱস্থা কৰিলে গোটেই ভাৰতবৰ্ষ, তাৰ পাছৰ পৰা দেশৰ ব্যৱসায় বাণিজ্য অৱস্থা বেয়া, আমাৰ মানুহবিলাকৰ অৱস্থা অৰ্থনৈতিকভাৱে খুব বেয়া। আৰু শেহতীয়াকৈ এই দ্বিতীয়টো লকডাউনৰ পাছত এতিয়া দেখা গৈছে যে অসমৰ ব্যৱসায় বাণিজ্য সকলো ক্ষেত্ৰতে সম্পূৰ্ণৰূপে অধপতিত হৈছে। অৰ্থনৈতিকভাৱে সাংঘাতিকভাৱে ৰাজ্যখন এতিয়া দুৰ্বল হৈ পৰিলে। তেনেকুৱা স্থলত না কেন্দ্ৰীয় চৰকাৰৰ পৰা অসম চৰকাৰে পইচা পাইছে, না ৰাজ্য চৰকাৰে কিবা মানে তেওঁলোকৰ পৰা ইনকাম কৰিব পাৰিছে। তেওঁ নিজাববীয়াকৈ ৰাজহ সংগ্ৰহ কৰিব পাৰিছে, ভালকৈ ৰাজহ সংগ্ৰহ কৰিব পাৰিছে। তাৰ ফলস্বৰূপে এতিয়া কি হৈছে যে ৰাজ্যখন সম্পূৰ্ণৰূপে দেউলিয়া, লাও লোৱা অৱস্থা। আৰু সেইকাৰণে আমি দেখিবলৈ পাইছোঁ যে এতিয়া পথচাৰীক ক'ৰবাত দেখিলে লগে লগে হেলমেটৰ কাৰণে ধৰে, য'তে ত'তে গাড়ীবিলাক ৰখাই লাখ টকা পৰ্যন্ত ফাইন কৰি দিয়ে। এই গোটেইবিলাক অৱস্থাটো হৈছে যে অসমত এতিয়া অৰ্থনৈতিক নৈৰাজ্যবাদ চলিছে। এতিয়া টকা পইচা নাই, হিমন্ত বিশ্ব শৰ্মা চৰকাৰে সম্পূৰ্ণৰূপে ৰাজ্য চলোৱাত ব্যৰ্থ হৈছে। আৰু এনেকৈ থাকিলে মই আপোনালোকক আজিয়ে কৈ থৈ গ'লোঁ, আজি বিধানসভাৰ প্ৰথম দিন, আজিয়ে মই আপোনালোকক কৈ থৈ গ'লোঁ যে অহা এবছৰৰ পাছত অসম চৰকাৰে অসমৰ কৰ্মচাৰীসকলক দৰমহাও দিব নোৱাৰিব। চৰকাৰ এতিয়া সম্পূৰ্ণৰূপে দেউলিয়া, চৰকাৰ সম্পূৰ্ণৰূপে বিধ্বস্ত অৰ্থনৈতিকভাৱে, চৰকাৰে ৰাজহ সংগ্ৰহ কৰিব পৰা নাই আৰু কেন্দ্ৰীয় চৰকাৰৰ পৰাও যিবিলাক টকা পাব লাগে সেই পইচাও আনিবলৈ সক্ষম হোৱা নাই। গতিকে মই ভাবোঁ যে এইবাৰ বিধানসভাত আটাইতকৈ গুৰুত্বপূৰ্ণভাৱে যিটো কথা প্ৰচাৰ হ'ব লাগে, যিটো কথা বিধানসভাত উত্থাপন হ'ব লাগে, সেই বিষয়টো হৈছে যে বিজেপি চৰকাৰে অসমৰ অৰ্থনীতি সম্পূৰ্ণৰূপে ধ্বংস কৰি পেলালে। দ্বিতীয় বস্তুটো হ'ল যে বিজেপিয়ে বাৰম্বাৰ কৈ আছিলে যে 1 লাখ নিবনুৱাক নিযুক্তি দিব প্ৰথম বছৰত, আৰু 5 বছৰৰ ভিতৰত 10 লাখ মানুহক কৰ্মসংস্থাপন দিব। এতিয়ালৈকেতো এজনো মানুহক তেওঁলোকে সংস্থাপিত কৰিব পৰা নাই। নিজে এজনো মানুহক সংস্থাপিত কৰিব নোৱাৰি এতিয়া বৰং কি কৈছে যে চৰকাৰে এতিয়া মানে এক্স যিবিলাক মানে ৰিটায়াৰ্ড যিবিলাক শিক্ষক, সেই ৰিটায়াৰ্ড শিক্ষকবিলাকক মাত্ৰ এবছৰৰ কাৰণে স্কুলত পঢ়াবৰ কাৰণে ব্যৱস্থা কৰিব খুজিছে। তাকো চৰকাৰে নিযুক্তি নিদিয়ে তেওঁলোকক। সেই কণ্টেকচুৱেল নিযুক্তি হ'ব ক'ৰ পৰা? যে প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ পৰা বা NGO সকলৰ পৰা। অৰ্থাৎ চৰকাৰৰ অৰ্থনীতি কিমান পৰিমাণে বিধ্বস্ত, আৰু চৰকাৰে শিক্ষাৰ ক্ষেত্ৰত বা স্বাস্থ্য ক্ষেত্ৰতো যে এতিয়া নিযুক্তি দিবলৈ সক্ষম নহয়, এই কথাটো প্ৰমাণিত হৈছে। আৰু সেইকাৰণে এইবাৰ বিধানসভা নিৰ্বাচনত অৰ্থনৈতিক সংকটৰ বিষয়টো আৰু সাংঘাতিক ধৰণে চৰকাৰে যে ঋণ ল'বলগীয়া অৱস্থা এটা হৈছে। আপোনালোকে সকলোৱে জানে যে চৰকাৰৰ ঋণ এতিয়া 1 লাখ কোটি 2,000 টকালৈ বৃদ্ধি পাইছে। 1,02,000 কোটিলৈ যেতিয়া ঋণ বৃদ্ধি পাইছে, চৰকাৰ এতিয়া সম্পূৰ্ণৰূপে ধৰুৱা। আৰু সেই ধৰুৱা টকাৰে, বাহিৰৰ পৰা অনা ধাৰ লোৱা টকাৰে এতিয়া মুখ্যমন্ত্ৰীয়ে কেৱল হেলিকপ্টাৰত ঘূৰিছে। চৰকাৰ কেৱল এটাতে চলি আছে, সেইটো হ'ল মুখ্যমন্ত্ৰীৰ এই যে আজাটো। মন্ত্ৰীবিলাকে ঘূৰি ফুৰা কামটোৰ বাহিৰে চৰকাৰৰ এতিয়া কোনো ফাংচন নাই। মই আপোনালোকক জনাব খুজিছোঁ যে বিধায়ক হিচাপে আমি যি বিধায়ক পুঁজি পাব লাগে সেই পুঁজিও এতিয়ালৈকে লাভ কৰা নাই। 1 কোটি টকাৰ ভিতৰত মাত্ৰ 56 লাখ টকা এতিয়ালৈকে চেংচন কৰা হৈছে। বিধায়ক পুঁজিৰ সুৰক্ষিত আঁচনিটো সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে। তাৰ ফলস্বৰূপে আমি কেঞ্চাৰ ৰোগীবিলাকক সাহায্য দিব পৰা নাই। অৰ্থাৎ চৰকাৰ সম্পূৰ্ণৰূপে দেউলিয়া। এইটোৱে হ'ল এই বিধানসভাৰ নিৰ্বাচনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় বুলি মই ভাবোঁ।